নমস্কাৰ এই মতে দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ নগাঁও জুৰিয়াৰ দগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পৰকীয়া প্ৰেমৰ পৰিণতি নিজ পত্নীক হত্যাৰ অভিযোগ নগাঁও জিলাৰ জুৰিয়াৰ দগাঁও জাজানত বোৱাৰীৰ ৰহস্যজনক মৃত্যু আজিৰ পৰা প্ৰায় 8 মাহ পূৰ্বে খেলমাৰী ৰৌচনা বেগমৰ লগত দগাঁও জাজানৰ নিবাসীৰ আজাৰু লোকৰ লগত সামাজিক ৰীতি নীতি অনুসৰি বিবাহ সমাপন হৈছিল কিন্তু বিধাতাৰ লিখন ভুক্তভোগী পৰিয়ালটোৱে গম পোৱা নাছিল যে চৰৰ মুকচিনা বেগমৰ লগত আজাৰুলে গোপনে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখি আহিছিল বিয়াৰ কিছুদিনৰ পিছত ৰৌচনা বেগমে সেই পৰকীয়া প্ৰেমৰ কথা গম পোৱাত মুকচিনা বেগমৰ ঘৰলৈ গৈ সেই প্ৰেমৰ প্ৰত্যাহাৰ কৰাৰ কথা জনাই আহিছিল পিছলৈ সেয়াই যেন কাল হ'ল 5 মহীয়া অন্তঃসন্তা ৰৌচনা বেগমৰ জীৱনলৈ বিবাহ হোৱাৰ পিছৰে পৰা ৰৌচনা বেগমৰ স্বামী ও পৰিয়ালৰ লোকে মাৰপিট কৰি নিৰ্যাতন চলাই আহিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে আজাৰুলে ৰৌচনা বেগমৰ মাতৃগৃহলৈ গৈ ৰৌচনা বেগমৰ চিপ লৈ আত্মহত্যা কৰা বুলি খবৰ দিয়ে ৰৌচনা বেগমৰ পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি স্বামী আৰু মুকচিনা বেগমৰ দুয়োৱে মিলি পৰিকল্পিতভাৱে ৰৌচনা বেগমক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে যোৱাকালি ৰৌচনা বেগমৰ লগত হোৱা অমানৱীয় নিকৃষ্ট কাণ্ড ভুক্তভোগী মাতৃয়ে গৰ্ভস্থ 5 মহীয়া সন্তানসহ দুজন লোকক হত্যা কৰা সকলৰ বিৰুদ্ধে তদন্তৰ দাবী কৰাৰ লগতে কঠোৰ শাস্তিৰ দাবী কৰে জুৰিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল হস্পিটেললৈ প্ৰেৰণ কৰে পৰিয়ালৰ লোকে আজাহাৰুল আৰু মুকচিনা বেগমৰ বিৰুদ্ধে জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছে ৰাংলৰ পৰা গুলজাৰ আহমেদৰ ৰিপৰ্ট এনি লাইভ মোৰ ছোৱালীজনীৰ নাম ৰচনা বেগম মই দুৱাগাঁৱত বিয়া দিছিলোঁ আজি 8 মাহ হ'ল তাৰপিছত ছোৱালীজনী ল'ৰাটো পঢ়া শুনা দেখি ল'ৰাটোক বিয়া দিলোঁ ল'ৰাটোৰ আগৰ সম্পৰ্ক আছিলে আমি নাজানো ছোৱালীজনী বিয়া দিয়াৰ 1 মাহৰ পিছত তাইক গম পাইছোঁ আমি বেলেগ সম্পৰ্ক আছে ছোৱালীজনী সিহঁতৰ ঘৰত আহে খাই বয় ঘূৰে ফুকে তাই গম নাপায় তাই ভাবে সিহঁতৰ ঘৰত আলহী তাৰপিছত ওচৰৰ মানুহে কয় যে তাই আমাৰ ছোৱালীজনী ভাল পায় তেতিয়া সম্পৰ্ক দেখি ছোৱালীজনী এইজনীয়ে নামো তাইৰ এইটো আকৌ গিয়েকৰ ঘৰত মোবাইলত মেছেজ কৰে সেইটোৱে তাৰপিছত তাইটো পঢ়া লিখা ছোৱালী তাই সেইটো দেখিলে দেখি পেলাই ক'লে মাক বাপেক বিশ্বাস নকৰে আগতে যদি অহা নাই এতিয়া কি আহিব নেকি আৰু তাইক পিছত ধমকি তাই ৰিলেশ্যন নাপায় এদিন দুদিন ঘৰতো কৈ থাকে তাৰপিছত আমি কৈছোঁ নালাগে যাবলৈ তাই কৈছে মই এবাৰ যাই চাওঁ ছোৱালীজনীৰ ঘৰত মই নিজে যাম তাই হাজবেণ্ডক লৈ আৰু এগৰাকী সিহঁতৰ ওচৰৰ মানুহে লৈ ৰাতি 8টা বজামান বজাত ছোৱালীজনী বহুত নদী দি পাৰ হৈ গৈছে তেনেকুৱা 5 মাহৰ ডেলিভাৰী মানুহ নদী দি পাৰ হৈ গৈছে গৈ পেলাই ছোৱালীজনীৰ ঘৰত গৈ পেলাই এইবিলাক কমপ্লেইন কৰিছে সিহঁতে প্ৰথম বিশ্বাস কৰা নাই মোৰ ছোৱালীজনী মাৰিবলৈ আহে বকিবলৈ আহে বহুত হুলস্থুল মই মোবাইলত শুনিছোঁ আল্লাহ মই কৈছোঁ মোৰ ছোৱালীজনীক এইবিলাক জংঘলত মাৰিয়ে পেলাই নেকি তাই এনেকৈ নিজৰ মানে জীৱটোকো ভয় কৰা নাই এই সংসাৰটো যিমান চিনি পাইছে গৈছে তাৰপিছত মোৰ ছোৱালীজনী তাৰ পৰা আহিলে তাৰপৰা সিহঁতে ক'লে যে আৰু ভৱিষ্যত তেনেকৈ ছোৱালীজনী নকৰে বুলি মাক বাপেকে সিহঁতক ভুল স্বীকাৰ কৰিলে আৰু নহয় বুলি তাই আহিলে 15-20 দিন ভালেই গ'ল দুৱাৰ পিছত আকৌ সেই গিৰিয়াকে চাগে মেছেজ চেছেজ কৰে নেকি সেই ছোৱালীজনী লৈয়ে গৈছে আপুনি ছোৱালীজনীক ৱালিং দি থৈ আহিছিলে যে কথা বতৰা নাপাতিবৰ কাৰণে আপুনি নিজে ঘৰত গৈ কৈ আহিছিলে না ছোৱালীয়ে গৈছে মোৰ ছোৱালীয়ে গৈ পেলাই কৈ আহিছিলে গিৰিয়েকো গৈছে দুয়ে মানে ভাল পোৱা পুই আছে মানে তাৰপিছত ছোৱালীজনীয়ে কৈছে তোমাৰ গিৰিয়েকে এইটো কৰে সেইটো কৰে বহুত কিবা কিবি ক'লে তাই কৈছে মই সংসাৰ কৰিছোঁ মইতো নাজানো তোক ভাল পায় বুলি তাৰ আগতেকে বিয়া নহ'ল ইয়াত কিয় আগতে আপোনাৰ জীয়ৰী হত্যাকাণ্ড বুলি ভাবেনে আত্মহত্যা বুলি ভাবে আপোনালোকে হত্যাকাণ্ড আত্মহত্যা নহয় আত্মহত্যা হ'লে সিহঁতৰ যদি ফাঁচি লৈ মৰিছে সেইটো পুলিচ লৈ পিছত নমাই আনিব সিহঁতে কেনেকৈ নমালে মানে এইটো পৰিকল্পিত হত্যাকাণ্ড বুলি আপোনালোকে ভাবে হত্যাকাণ্ড বুলি কৈছোঁ সিহঁতে মোৰ ছোৱালীজনী বা কিবা পাপ কৰিছিল সেইটো কাৰণে মৰিলে এই বাচ্ছাটোতো একো পাপ কৰা নাই মানে গৰ্ভৱতী আছে 5 মাহৰ বাচ্ছাটোতো একো পাপ কৰা নাই সিহঁতে যদি দুটাকে মাৰ্ডাৰ কৰিছে এতিয়া কি বিচাৰে আপোনালোকে ইয়াৰ সৰু শাস্তি আমাৰ হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ তেওঁ যদি বিচাৰ আছে তেওঁ যদি এইটো শাস্তি যদি বুজি পায় এইটো আপোনালোকে এজাহাৰ দিছেনে এজাহাৰ দিছোঁ এতিয়া যদি এইটো শাস্তি এজাহাৰ আসামী কাক কাক দিছে আসামী দিছে আনচাৰুল হক আৰু মুকচিনা বেগম ছোৱালীজনী যোন ভাল পায় যে তাৰ ফ্ৰেণ্ড আছে তাৰ লগত যি কণ্টেক্ট আছে ছোৱালীজনী এই ছোৱালীজনী এতিয়া সিহঁতে আইনৰ ওচৰত মই অনুৰোধ কৰিছোঁ এতিয়া ছোৱালীজনীয়ে বিচাৰি সিহঁতে আইনে এতিয়া গৈ ছোৱালীজনীক ঘৰ বিচাৰিব মই ঘৰ চিনি নাপাওঁ আপোনালোকে ন্যায় বিচাৰিছে ন্যায় বিচাৰিছোঁ